Hey everyone, কি খবৰ আপোনালোকৰ? তো আজি মই আপোনালোকক দেখাই আছো ৱৰ্ল্ডৰ ভিতৰত সকলোতকৈ ডাঙৰ ৱাটাৰ প্যালেচটো যেটো আমাৰ ত্ৰিপুৰাত আছে নিৰমহল যাবলৈ আমি আহিছো এয়া মেলাঘৰ আৰু মেলাঘৰত আমি ইয়াত বোট ল'ব লাগিব বোটত 30 জন প্যাসেঞ্জাৰ হ'লেহে বোট এখন যায় আমাৰো 30 জন প্যাসেঞ্জাৰ হ'ল এতিয়া আমি ওলাইছো নিৰমহললৈ এয়া যে লেকটো দেখিছে এয়া হৈছে ৰুদ্ৰসাগৰ লেক আৰু এই ৰুদ্ৰসাগৰ লেকটোক 2005 চনত ইন্টাৰনেশ্যনেলি ৰামছাৰ সাইট হিচাপে ৰিকগনাইজ কৰা হৈছে ৰুদ্ৰসাগৰ লেকটোক টুইজিলিকমা বুলিও জনা যায় আৰু ইয়াৰ মাজতে অৱস্থিত হৈছে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ ৱাটাৰ প্যালেচটো যেটো নিৰমহল আৰু নিৰমহলকো টুইজিলিকমা নুয়ং বুলিও জনা যায় আৰু এয়া চাওকচোন আমি কথা কৈ থাকোতেই আহি পালো নিৰমহল কিমান ধুনীয়া চাওকচোন আমাৰ প্ৰতিজনৰে বোটৰ টিকেটৰ দাম হৈছে 50 টকা আৰু নিৰমহলতো প্ৰত্যেক এজনৰে টিকেটৰ দাম হৈছে 30 টকা গতিকে আপোনালোকে 80 টকাত দেখা পাব নিৰমহল আহি পোৱাৰ পাছত আমি ইয়াত 40 মিনিট সময় থাকিব পাৰিম তাৰ পাছত বোটখনে আকৌ আহিব আমাক লৈ যাবলৈ আৰু আমি ইয়াত দুটা টিকেট ললো এয়া হৈছে টিকেট কাউন্টাৰ তোৰ দুটা লৈ আমি ভিতৰলৈ সোমাই গলো এয়া চাওকচোন ভিতৰখন কিমান বেছি ধুনীয়া ইমান ধুনীয়াকৈ সজাই ৰাখিছে প্ৰত্যেকটো বস্তুৱে মানে এটা ডিসিপ্লিনত ৰাখিছে নিজা ঠাইত মানে যেটো বস্তু য'ত থাকিব লাগে তাতেই ৰাখিছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে ডিসিপ্লিনত চাওকচোন আৰু ইয়াত লিখা আছে আই লাভ নিৰমহল মোৰটো খুবেই পছন্দ লাগিছে আপোনালোকে এবাৰ আহক আহি চাই যাওক আৰু চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰি দিব ভাল কমেন্ট কৰিব আগন্তুক এনেকুৱা ধৰণৰ ভিডিও চাই থাকিবলৈ আৰু এয়া আমি ভিতৰত সোমাই চাই আছো কি আছে কি নাই ইয়াৰ পৰা মানে নজাৰাখিনিয়ে খুব ধুনীয়া দেখি আৰু ইয়াত কিমান মানে ধুনীয়া লোকেশন আছে মই ইয়াত দুটামান ফটো উঠি লৈছো ভাল হৈছে ফটো কেইটা অৱশ্যে মোৰ মতে ইয়াৰ এনভায়ৰনমেন্টটো ইমানেই ভাল লগা খুব ধুনীয়া আৰু বঢ়িয়া বটা বুলি থাকে মানে মই খুব ভাল পাইছো আপোনালোকে নিশ্চয় আহক এই সময়ত নুফুৰি কেতিয়া ফুৰিব আৰু হয়নে বাৰু আহক এবাৰ চাই যাওক নিজৰ কাখতেই আছে অসমৰ কাখতেই লাগি আছে গতিকে আহক আৰু ইয়াৰ নজাৰাটো চাওকচোন কিমান ধুনীয়া ইমান ডাঙৰ এটা লেকৰ মাজত এটা মেহেল আছে আৰু তাৰ পৰিৱেশটো এনেকুৱা কিমান ধুনীয়া চাওকচোন ভাল লাগে ন ডিসিপ্লিনত ৰাখিছে কিমান ধুনীয়াকৈ এইখিনি ঠাই উপভোগ কৰি আমি উকুৱা চিৰি বগাই এয়া আহি পালো ওপৰৰ ভাগ এয়া চাওকচোন ওপৰৰ ভাগৰ দৃশ্য কিমান বেছি ধুনীয়া আৰু এতিয়া আমি গৈ আছো নিৰমহলৰ আনটো সাইডত তাৰ পৰিৱেশটো চাওকচোন কিমান বেছি ধুনীয়া এয়া চাওকচোন ইয়াত ইমানেই মানে শান্তিৰ পৰিৱেশ যে বহুতে বেছি ঘূৰি বাকি থকা নাই জাস্ট ইয়াত বহিছে আৰু নিজৰ মনটো শান্তি দিছে কিছু সময় আৰু আমাৰো 40 মিনিট হ'ল গতিকে আমিও বোটৰ ফালে গৈ আছো এতিয়া আজিলৈ ইমানেই আৰু নেক্সট ভিডিওত আপোনালোকে দেখা পাব উজ্জয়ন্তা প্যালেচ তাত এটা স্পেশাল বস্তু আছে চাবলৈ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আজিলৈ ইমানেই বাই